নমস্কাৰ, মই ডিম্পী বৰুৱা পুনৰবাৰ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আপোনালোকৰ চাগে নিশ্চয় ভালেই। আজি দেখিছে চাগে, দেখি ধৰিব পাৰিছে মই কি কৰিব লৈছোঁ। এটা ব্লাউজ লৈ লৈছোঁ। এইটো ধুনীয়াকৈ মই এতিয়া কালাৰ কৰিম, দেখিছে নহয় কেনেকৈ বান্ধি লৈছোঁ। এইটো প্ৰচেছটো চবেই জানেই। আৰু এইটো ব্লাউজটো মোৰ ধুনীয়াকৈ হৈ গ'ল। হৈ যোৱাৰ পিছত মই 20 মিনিটমান ৰখাইছোঁ দেই, আধা ঘণ্টামান ৰখোৱাই নাই। আৰু এইটো স্পৰ্টিং আছিলে হোৱাইট কালাৰৰ। স্পৰ্টিংটো মানুহজনৰ পৰা মনে মনে লৈ কৰিছোঁ, কিন্তু দেখিবলৈ যদি বেয়া হয়, বেয়া গালি খাম কিন্তু। আৰু ক'ব যদি বেয়া কৰিলি নহয়, এটা কিনি দে বুলি ক'ব, আকৌ বেলেগ এটা নতুন নহয় কিনি দিব লাগিব। সেই ভগৱান ভাল হ'লে হ'ল আৰু কৰিবলৈ মানে একো বেলেগ বস্তু নাছিলে বগা, সেইটো কাৰণে ভাবিলোঁ মানুহজনৰ সেইটো কৰোঁ। আৰু ল'ৰাটোলৈ গেঞ্জি এটা, ল'ৰাটোবোৰক পিন্ধা ব্যৱহাৰ কৰা গেঞ্জি এটা লৈছোঁ। আৰু মোৰ কাৰণে ব্লাউজ এটা লৈছোঁ। গোটেই তিনিটা কাৰণে কৈছোঁ। আৰু এয়া চাওকচোন, মইতো ধুই মেলি পিনি মানে সেইটো নেদেখালোঁ, দেখাবৰ কাৰণে মানে মোৰ অকণমান অসুবিধা হয়। মই নিজে মানে ফোনটো লৈ পিনি কৰিবলৈ অসুবিধা হয়। যদি কোনোবাই মোক ধৰি দিয়ে ফোনটো, তেতিয়া সহজ হয় মোৰ কৰিবৰ কাৰণে। দেখিছে নহয়, ফাইনেলি একদম মজা হৈ গ'ল। মই ভবাই নাছিলোঁ মই যোনটো ব্লাউজ কৰিছোঁ যে এনেকুৱা হ'ব। মই ভাবিছোঁ এই গোটেইটো পিংক কালাৰ হৈ থাকিব চাগে, দেখিবলৈ বা কেনেকুৱা হ'ব, কি হ'ব, একো ধৰিব পৰা নাছিলোঁ। প্ৰথমবাৰৰ বাবে কৰিছিলোঁ, ৰিজাল্টটো কিন্তু ভালেই পালোঁ মই। আৰু আপোনালোকে কৰিবচোন। আৰু মোৰ চেনেলটো আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চাইছে ন, তেনেহ'লে কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ব্লাউজটো ভাল লাগিছে, লাইক এটা কৰি দিব। মই এনেকুৱা ব্লাউজবোৰ বহুত ভাল দেখোঁ। আৰু অনলাইনটো আপোনালোকে কিনিব গ'লে এনেকুৱা ডিজাইনৰ ব্লাউজ 300 বা 350, 250 তাৰ তলত মানে আপোনালোকে নাপায়েই। সেইটো কাৰণে ভাবিলোঁ, ইমান এনেকুৱা ডিজাইনবোৰ পূৰা চলি আছে, অনলাইনটো এইবোৰ দেখাই থাকে, সেইটো কাৰণে নিজে কৰি লওঁ ঘৰতে ভাবিলোঁ। সেইটো কাৰণে কালাৰ আনিলোঁ, আনি নিজে আজি কৰিলোঁ। আৰু এতিয়া দেখাম মই স্পৰ্টিং আৰু গেঞ্জিটো। আপোনালোকে চাবচোন দেই। মোৰ মানুহজনে কিন্তু এতিয়ালৈকে দেখাই নাই, মোৰ পূৰা ভয় লাগি আছে। কিন্তু এইটো যেতিয়া দেখিব, মোৰ বগা স্পৰ্টিংটো ক'ত গ'ল যেতিয়া বিচাৰিব, মই যেতিয়া এইটো দিম, তেতিয়া গালিয়ে খাওঁ নে কিয়ে হয় নে ঠিকনা নাই। এনেই কিন্তু দেখোঁতে বহুত ধুনীয়া লাগিছে। মই কিন্তু ভাল পাইছোঁ, সঁচা কথা কৈছোঁ। এয়া চাওক, এই হাতৰ ডিজাইনটো চাওক কি ধুনীয়া লাগিছে। 3-4টা ডিজাইন হৈ গৈছে কেনেকুৱা হোৱাইট কালাৰ সৈতে। আৰু দুইটা চাইডে একে চেম প্ৰচেছ হৈছে, একদম ধুনীয়া হৈছে। মানে বহুত ধুনীয়া হৈছে। মই ভাল দেখিছোঁ, কিন্তু এই কালাৰকেইটা এনেকুৱা হৈ গ'ল যে, সেইটো কাৰণে যদি গালি দিয়ে মই নাজানো। মতা মানুহ কালাৰ বা কেনেকুৱা ভাল পায়, তাতে পিংক কালাৰ দি দিলোঁ, সেইটো কাৰণে ভয় লাগি আছে। আপোনালোকে এনেকুৱা পিন্ধে নে নিপিন্ধে বাৰু কমেণ্ট এটা কৰিবচোন দেই। মই আজি বনাই দিলোঁ, আৰু এইটো বনোৱাৰ পিছত পিন্ধে নে নিপিন্ধে, যদি নিপিন্ধে বেলেগ কাৰোবাকে দি দিব লাগিব। আৰু তেওঁ সেনেকুৱা একে মানে হোৱাইট কালাৰ স্পৰ্টিং এটা আনি দিব লাগিব। আৰু এইটো ল'ৰাটো গেঞ্জিটো চাই লওক, ল'ৰাটো গেঞ্জিটো বহুত ধুনীয়া লাগিছে। আৰু সি মানে একদম যেতিয়া মানে এনেকৈ কৰি আছোঁ নহয়, কৰি থাকোঁ দেখি পিনি মানে কৈছে যে মোক গেঞ্জি এটা কৰি দিব লাগিব দেই। সেই বুলি কোৱা দেখিয়ে মই মানে তাৰ গেঞ্জিটো কৰিছোঁ, নহ'লে অকল মানুহজনৰ স্পৰ্টিংটো আৰু মোৰ ব্লাউজটোহে কৰিব লৈছিলোঁ। মোৰ বহুত ভাল লাগিছে, আপোনালোকে কৰি চাব। এতিয়া মই ল'ৰাটোক পিন্ধাই দিওঁ। এয়া চাওকচোন, পাঁচ চাইডৰ পৰা দেখিছেনে, বহি পিনি খেলি আছে সি। মানে ভাল লাগিছে, সি কৈছে একদম বহুত ধুনীয়া লাগিছে বুলি কৈছে এইটো পিন্ধি। শুনকচোন সি কি কয় দেই, শুনিব। শুন, তোমাৰ এইটো গেঞ্জিটো পিন্ধি কেনেকুৱা লাগিছে? ভাল লাগিছে। এইফালে মোক কৈ তুমি চোৱা আকৌ, খেলি থাকিলে অকল নহ'ব নহয়। এইফালে চাই দিয়া। ৱাও, ইমান ধুনীয়া লাগিছে দেই দেখিবলৈ। ভালকৈ দেখাই দিয়া দেই। ভাল লাগিছেনে এইটো? কোনে বনাই দিছিলে এইটো তোমাক? মামীয়ে বনাইছিলে? তুমি মামীক ভাল পোৱানে? ভাল পোৱা? তুমি চবকে কৈ দিয়া আমাৰ মামী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, কৈ দিয়া। ভালকৈ কৈ দিয়া আকৌ, তোমাৰ কথা বুজিয়ে নাই পোৱা। মামী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ বেবীয়ে মাকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছে। আৰু আপোনালোকেও যদি মোক ভাল পায় ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।